নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আমি IND মানি এপ্লিকেশ্যনটোত কিদৰে এড মানি কৰিব পাৰিম। এড মানি কৰিবৰ বাবে আমি প্ৰথমতে আমাৰ IND মানি এপ্লিকেশ্যনটো অপেন কৰি ল'ম। এপ্লিকেশ্যনটো অপেন কৰি লোৱাৰ পাছত আমাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহি পৰিব। আমি মানি এড কৰিবৰ বাবে প্ৰথম যিটো ক্লেইম নাও বুলি অপশ্যন পাইছোঁ, আমি সেই ক্লেইম নাও অপশ্যনটোত ক্লিক কৰি দিম। ক্লেইম নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহি পৰিব। আমি ইয়াত মিনিমাম 500 ৰুপিজৰ পৰা এড মানি কৰিব পাৰোঁ। চ' মই ইয়াত 500 ৰুপিজ এড মানি কৰিম, গতিকে মই 500 ৰুপিজ টাইপ কৰি ল'লোঁ। টাইপ কৰি লোৱাৰ পিছত তলত যিটো আমাৰ কণ্টিনিউ বুলি বটন আছে, সেই কণ্টিনিউ বটনটোত ক্লিক কৰি দিম। কণ্টিনিউ বটনটোত ক্লিক কৰি দিয়াৰ পাছত আমাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহি পৰিব। আমি ইয়াত দেখিবলৈ পাইছোঁ চিলেক্ট বেংক। আমাৰ পে'টিএম পে'মেণ্ট বেংকটো অলৰেডি আমাৰ ইয়াত লিংক কৰি থোৱা আছে আৰু আমি পে'টিএম পে'মেণ্ট বেংকৰ পৰাই পে'মেণ্টটো কৰিম। চ' আমি পে'টিএম পে'মেণ্ট বেংকটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত চিলেক্ট পে'মেণ্ট মেথড বুলি আছে, আমি ইয়াত গুগল পে'ৰ পৰা পে'মেণ্টটো কৰিম। চ' গুগল পে'টো চিলেক্ট কৰি আমি পে' নাওত ক্লিক কৰি দিলোঁ। পে' নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আমি গুগল পে' এপ্লিকেশ্যনটোত গৈ 500 ৰুপিজ আমি পে' কৰি দিম। আমাৰ পে'মেণ্টটো ছাকচেছফুলি হৈ যোৱাৰ পিছত গুগল পে' এপ্লিকেশ্যনটোৰ পৰা বেক কৰি আমি আমাৰ পুনৰ IND মানি এপ্লিকেশ্যনটোত আহি যাম। এপ্লিকেশ্যনটোত আহি যোৱাৰ পিছত আমি প্ৰথম যিটো অপশ্যন পাইছোঁ আপলোড নাও, সেই আপলোড নাও অপশ্যনটোত আমি ক্লিক কৰি দিম। আপলোড নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আমাৰ মুখত এনেকুৱা ইণ্টাৰফেচটো আহি যাব। আমি চিকিউৰলি ফেটছ ইয়ৰ বেংক ষ্টেটমেণ্টত ক্লিক কৰি দিম। এই অপশ্যনটোত আমি ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। আমি মেনুৱেলি আপলোড ষ্টেটমেণ্টত ক্লিক কৰি দিম। মেনুৱেলি আপলোড ষ্টেটমেণ্টত ক্লিক কৰাৰ পিছত আমি ওপৰৰ ফালে যিটো 1 year বেংক ষ্টেটমেণ্ট বুলি পাইছোঁ, তাত ক্লিক কৰি তলত যিটো আপলোড ইয়ৰ বেংক ষ্টেটমেণ্ট আছে, আমি তাত ক্লিক কৰি দিম। তাত ক্লিক কৰি দিয়াৰ পিছত আমি 1 বছৰৰ বেংক ষ্টেটমেণ্টখন আমি আপলোড কৰি ল'ম। বেংক ষ্টেটমেণ্টখন আমি আপলোড কৰি লোৱাৰ পিছত তলতে আমাৰ যিটো একাউণ্ট ষ্টেটমেণ্ট পাছৱৰ্ড বুলি আছে, তাত আমি আমাৰ একাউণ্ট ষ্টেটমেণ্ট পাছৱৰ্ডটো আমি ইয়াত টাইপ কৰি দিম। টাইপ কৰি দিয়াৰ পিছত তলত যিটো ছাবমিট এণ্ড কণ্টিনিউ বুলি অপশ্যন আছে, সেই ছাবমিট এণ্ড কণ্টিনিউ অপশ্যনটোত আমি ক্লিক কৰি দিম। ছাবমিট এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আমাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ আহি পৰিব। ইয়াত লিখা আছে ইয়ৰ ৰিকুৱেষ্ট ইজ বিং প্ৰচেছড। আমি এই পেজটো ইমানতে বেক কৰি দিম। সেই পেজটো বেক কৰি দিয়াৰ পিছত আমি এইটো পেজত আহি যাম। ইয়াত আমাৰ যিটো মেনেজ অপশ্যনটো আছে, আমি সেই মেনেজ অপশ্যনটোত ক্লিক কৰি দিম। মেনেজ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে US ষ্টক একাউণ্ট বেলেঞ্চ 00 হৈ আছে। তাৰ কাষতে যিটো আছে ছুপাৰ ছেভাৰ একাউণ্ট SBM বেংক, সেই SBM বেংকত 500 ৰুপিজ আপোনালোকে দেখিবলৈ পাইছে। SBM বেংক একাউণ্টৰ পৰা US ষ্টক একাউণ্টলৈ বেলেঞ্চটো ট্ৰান্সফাৰ হওঁতেনে 2 বা 3 দিন সময় লাগে। চ' আমি 2 বা 3 দিন সময় আমি ৱেইট কৰি দিম। তো বন্ধু বান্ধৱীসকল, ফাইনেলি 2 দিনৰ পিছত আমাৰ US ষ্টক একাউণ্টত বেলেঞ্চটো ক্ৰেডিট হৈ গৈছে। তো এতিয়া আপোনালোকে যিকোনো US ষ্টকত ইনভেষ্ট কৰিব পাৰিব। চ' এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।